Hello everyone, স্বাগতম জানাইছো মোৰ আজি আৰু এটা নতুন ভিডিঅ'লৈ। সো আজি এই লোকেল পেপাৰে আপোনালোকৰ বাবে লৈ আনিছে এই Samsung-ৰ A21s মোবাইলটো। যেটো মোবাইলত আপোনালোকৰ আজি এই ভিডিঅ'টোত থাকিব এটা আনবক্সিং আৰু লগতে ইয়াৰ কিছুমান পজিটিভ নেগেটিভ পইণ্টছ যিকিটা ভিতৰত আপোনালোকে গম পাব যে এই ফোনটো আপোনালোকৰ কাৰণে ভাল হয় নে নহয় আৰু ইয়াৰ প্ৰাইচিঙৰ ক্ষেত্ৰত এই মোবাইলটো কিমানটা ভাল মোবাইল হ'ব আপোনালোকৰ বাবে। সো বলক দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰা আৰু যদিহে মোৰ আনে ধৰণৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেনে তলত থকা সাবস্ক্ৰাইব বাটনটো টিপি তাৰ সাইডত থকা ঘণ্টি বাটনটো ক্লিক কৰি দিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। সো এটো হৈছে আপোনালোকৰ Samsung-ৰ বক্সটো। সো বক্সটো মই আগতে খুলি থোৱা আছে, ষ্টিল মই আপোনালোকৰ আগত আকৰপা খুলি দিছো। বক্সটোৰ ভিতৰত আপোনালোকৰ এই মোবাইলটো থাকিব। মোবাইলটোৰ বেক ডিজাইনটো আপোনালোকৰ ভালেই দিছে, দেখিবলৈতো ধুনীয়া আছে, লাইটনিঙৰ আপোনাৰ ধুনীয়া দিছে বেক ডিজাইনটো। মই আগলৈ কৈ আছো বেক ডিজাইনটোৰ ওপৰত কথা, ঠিক আছে। সো ইয়াৰ ভিতৰত আপোনালোকে পাব এডাল চাৰ্জাৰ, তাৰ লগত থাকিব আপোনালোকৰ এই সিমেজিক টুলটো মই ওলাই দিছো। ইয়াত আপোনালোকে একো কেছ নাপায়, হেতু এটা অলপ বেয়া হয়, কেছ ভিতৰত নাই চাগে, মোৰ মতে থাকিব নালাগে, এটা অকল আপোনাৰ কাগজখিনিহে দিয়া হৈছে। সো কেছটো আপোনালোকে এক্সট্ৰাকে কিনি ল'ব পাৰিব দোকানতে। সো এইখিনি আঁতৰাই দিছোঁ মই। আৰু লগত আছে আপোনালোকৰ এই চাৰ্জাৰডাল আপোনাৰ ফাষ্ট চাৰ্জিঙে কাম কৰিব, আপোনালোকৰ 1.5 ঘণ্টাৰ ভিতৰত এই মোবাইলটো ফুল চাৰ্জ কৰি দিব। আৰু ইয়াৰ বেটাৰী কেপাচিটি 5000 mAh, মইতো এতিয়া কৈ দিছোঁ। আৰু লগত আছে আপোনালোকৰ ইয়াৰ কেবলডাল আপোনালোকৰ হৈছে টাইপ চি কেবল, য'ত আপোনালোকে ফোনটো চাৰ্জ কৰাৰ সময়ত সহায় কৰিব, আপোনালোকক ফাষ্ট চাৰ্জিঙৰ আউটপুটটো দিব। সো বক্সত এইখিনিয়ে আছিলে, সো ইমানে, বক্সৰ আৰু একো নাই। সো বলক ইয়াৰ মই আপোনাৰ ফুল ডিটেইলছখিনি দেখাই দিওঁ স্ক্ৰীনত। সো এইটো হৈছে আপোনালোকৰ Samsung A21s মোবাইলটো, য'ত আপোনালোকে দেখিছে স্ক্ৰীনখন আপোনাৰ যথেষ্ট ডাঙৰ 6.5 ইঞ্চৰ এখন স্ক্ৰীন হয়। আৰু ইয়াৰ বেকত আপোনাৰ এটা ভাল প্লাষ্টিক বেক পাইছে খালি, যিটো আপোনাৰ ইমানো ষ্ট্ৰং নহয়, কিন্তু ইয়াৰ ডিসপ্লেটো আপোনালোকে ধুনীয়া দেখিছে। বেক সাইডৰ যেটো ডিসপ্লে লুক দিছে তেহেঁতি ধুনীয়া দিছে, এটা ব্ৰাইট কালাৰ দিছে। আৰু ফ্ৰণ্টৰ যিখন ডিসপ্লে হয় সেইখন হৈছে আপোনাৰ 6.5 ইঞ্চৰ এখন ডিসপ্লে, য'ত আপোনালোকে পাব TFT ডিসপ্লে। আৰু বেক সাইডলৈ মই যদি চাওঁ, ইয়াত আপোনালোকৰ 4টা কেমেৰা আছে। তো এই 4টা কেমেৰা ফাৰ্ষ্টটো হৈছে 48 মেগাপিক্সেলৰ এটা মেইন কেমেৰা দিছে, য'ত আপোনালোকৰ 8 মেগাপিক্সেলৰ এটা আল্ট্ৰা ৱাইড এংগেলৰ কেমেৰা দিছে, আৰু লগতে 2 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেলৰ এটা অটো ফ'কাছ আৰু এটা মেক্ৰ' কেমেৰাৰ লেন্স দিছে। আৰু ফ্ৰণ্টত আছে আপোনালোকৰ 30 মেগাপিক্সেলৰ এটা কেমেৰা। আৰু বেক সাইডে আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰটো আছে। আৰু তলত আছে আপোনালোকৰ চাৰ্জিং পৰ্টডাল, আৰু লগতে আছে তলত আপোনাৰ এই হেডফোন জেকডাল, এটা 3.5mm জেক, সেইটো কিন্তু ভাল কৰিছে। আৰু স্পীকাৰ কোৱালিটি ইয়াৰ ঠিকে আছে, মই আপোনালোকক আগলৈ গৈ আছোঁ। এতিয়া বলক আপোনালোকক মই ইয়াৰ কেইটামান কেমেৰা চেম্পল দেখাওঁ। সো এইটো হৈছে আপোনালোকৰ 48 মেগাপিক্সেলৰ কেমেৰাৰ পৰা মৰা হয়। আপোনালোকে ইয়াত কালাৰখিনি দেখিছে ধুনীয়া হৈছে, আৰু এইখনতো দেখিছে স্কাই কালাৰ আৰু গ্ৰীণী কালাৰটো বহুত ধুনীয়া ওলাইছে, পিকচাৰ কোৱালিটিটো ভালে আছে। এইখনৰ এখন হৈছে এখন চিম্পল ক্লিকত মৰা হয়। তো ইয়াৰ যিখন নেক্সট ক্লিক আছে আপোনালোকে দেখিব আল্ট্ৰা ৱাইড এংগলত আছে, তো আপোনালোকৰ ৱাইড এংগলটো বহুত ধুনীয়া লৈছে কেমেৰাটোৱে, বহুত পিকচাৰ কোৱালিটি ভালে দেখিছোঁ। আৰু এখন হৈছে আপোনালোকৰ ডেপথ সেন্সৰ লৈ পিনে মৰা, য'ত আপোনালোকৰ প্ৰটেক্ট ইফেক্টটো দেখিছে, ইয়াতো আপোনালোকে ভালকৈ দেখিছে, পিছপিনতো ব্লাৰ ধুনীয়া কৰিছে মোবাইলটোৱে। তো ইয়াৰ যিখন নেক্সট ক্লিক আছে এখন আছে মেক্ৰ' লেন্সৰ পৰা মৰা, য'ত আপোনালোকে পৰুৱাখিনি দেখিছে ধুনীয়াকৈ ক্লিয়াৰকৈ ওলাইছে। চেল্ফি কেমেৰাটো ইয়াৰ ধুনীয়া আছে, ইয়াৰ আপোনালোকৰ কালাৰ চব মোৰ স্কিন টোনটো ধুনীয়া দিছে। এইখন খালি অকণমান ব্লাৰ হৈ গ'ল, ষ্টিল মই পিকখন দেখাই দিছোঁ। ইয়াত আপোনালোকৰ ৱাইড এংগলটো বহুত ধুনীয়া। বেক কেমেৰাৰ পৰা লোৱা এটা ভিডিঅ', কোৱালিটিটো ঠিকে আছে, আপোনালোকে দেখিছে চব কালাৰ টোন ধুনীয়া ওলাইছে। সো এইটোৱে আছিল আপোনাৰ ভিডিঅ' কেমেৰা বেক চাইডৰ। এতিয়া ফ্ৰণ্টটো চাওঁ আহক। আৰু এইখিনি আছে আপোনালোকৰ ফ্ৰণ্ট ভিডিঅ'ৰ পৰা, আৰু এইটো আপোনাৰ ফ্ৰণ্ট ভিডিঅ'ৰ ৰেকৰ্ডিং। ইয়াত আপোনাৰ 30 fps পাব। সো অলপ ৰ'দ পৰি আছে কাৰণে হেৰি হৈছে। সো আপোনালোকে দেখিছে কালাৰখিনি ভালে আছে, ইয়াত বেকগ্ৰাউণ্ড কালাৰটো ভালেই ওলাইছে। সো এইটো মই এটা ফ্ৰণ্ট কেমেৰাৰ পৰা লৈছোঁ মোৰ ৰুমৰ ভিতৰত এটা ৰেকৰ্ডিঙৰ কাৰণে, য'ত আপোনালোকে দেখিছে কালাৰখিনি চব ধুনীয়া ওলাইছে। সো এতিয়া মই আপোনালোকৰ আগত মোৰ মেইন পাৰ্টটো ক'ম, য'ত আপোনালোকে এই মোবাইলটো ল'ব লাগে নে নালাগে এই সকলো কথাখিনি থাকিব। সো বলক ভিডিঅ'টো চাই থাকক। যিটো মই লাষ্ট আৰু মেইন কথাটো ক'বলৈ গৈ আছোঁ সেইটোৱে হৈছে আপোনাৰ ইয়াৰ পজিটিভ আৰু নেগেটিভ পইণ্টখিনি। নেগেটিভ পইণ্টৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে ইয়াৰ যিটো দাম হৈছে এই দামটো একদম ৰাইট প্ৰাইচিং নহয়, কিয়নো এই ফোনটোৰ প্ৰাইচ হৈছে 15,500 ৰুপিজ। এতিয়া এই 15,000ত আপোনালোকে যিটো প্ৰচেছৰ পাই আছে এক্সিনছৰ 850 প্ৰচেছৰ, এই প্ৰচেছৰটো একদমেই এইটো প্ৰাইচৰ ক্ষেত্ৰত নহয়, কিয়নো এই প্ৰচেছৰটোৰ আপোনাৰ যিটো বেঞ্চমাৰ্ক যায় সেইটো আপোনাৰ যায় স্নেপড্ৰেগনৰ 450 প্ৰচেছৰ, আৰু সেই স্নেপড্ৰেগনৰ প্ৰচেছৰটো খায় আপোনাৰ 8,000 9,000 মোবাইলৰখিনিত। চাওক প্ৰচেছৰটো বেয়া নহয়, কিন্তু এইটো 15,000ৰ প্ৰচেছৰ নহয়। ইয়াত আপোনালোকে যদি এই ফোনটোৰ দাম চাবলৈ যায়, এইটোৰ দাম মাত্ৰ 9-10 হাজাৰ, বা চেমচাঙৰ ব্ৰেণ্ডিঙৰ কাৰণে মই ধৰি লৈছোঁ 11 হাজাৰ ইয়াৰ বেষ্ট প্ৰাইচিং হ'ব লাগিছিলে, কিন্তু 15,000 বহুত অধিক হৈ গৈছে মোৰ মতে দেই। এতিয়া ইয়াৰ যিটো ছেকেণ্ড প্ৰব্লেম হৈছে সেইটো হৈছে আপোনাৰ ইয়াৰ ডিছপ্লেখন।
ডিসপ্লেখন আপোনালোকে ইয়াত পাই আছে 720 পিক্সেল ৰেজলিউশ্যনৰ এটা TFT ডিসপ্লে চাওক আপোনালোকে 15000 টি মাত্ৰ এখন TFT ডিসপ্লে পাইছে য'ত আপোনালোকে IPS LCD স্ক্ৰিনো পোৱা নাই না আপোনালোকে এখন AMOLED ডিসপ্লে পাইছে তো আজিকালি যেহেতু যিবোৰ 15000 12000 মোবাইলতে আপোনালোকে এখন IPS LCD স্ক্ৰিন পায় তো 15000 ক্ষেত্ৰত এই ডিসপ্লেখন একেবাৰে যথেষ্ট নহয় আৰু যদি মই লাষ্ট পইণ্টটো কম হেতু হৈছে আপোনালোকে ইয়াত 4K ৰেকৰ্ডিং নাপায় 15000 দি মানে 4K ৰেকৰ্ডিং নোপোৱাটো বহুত এটা ডাঙৰ কথা আৰু 60 FPS ৰ অপচনো নাই সো ভাবু Samsung এটো কেলে কৰিলে মই গম নাপাওঁ সো ইয়াৰ কিছুমান ভাল দুটা মই পইণ্ট কম দুটাই মই কম মুজিটো ভাল হৈছে ফাৰ্স্ট অফ অল হৈছে আপোনালোকৰ 5000 mAh ৰ এটা ভাল বেটাৰী পাব যেটো আপোনালোকে এদিন আৰামসে উলাই ল'ব পাৰিব আৰু সেকেন্ড থিং হৈছে ইয়াৰ নক সিকিউৰিটিটো এই সিৰিজৰ নক সিকিউৰিটিটোৰ কাৰণে এই মোবাইলখিনি বহুত ভাল হয় তো আপোনালোকে সিকিউৰিটি ক্ষেত্ৰত একো কমপ্লেইন নাপায় এই মোবাইলটো এটো সিকিউৰিটি ক্ষেত্ৰৰ কাৰণে ভাল হয় সো এখিনি আছিল মোৰ ফালৰ পৰা এই Samsung A21s ৰ মোবাইলটোৰ যদি আপোনালোকে ভাল পায় যদি ভাবিছে আপোনালোকে নিজৰ পেৰেন্টছ সকলক দিও যিসকলে আপোনালোকৰ হাই ইউজেছ নকৰে তেনেহলে এই মোবাইলটো তেওঁলোকক দিব পাৰে এটো ভাল অপচন হ'ব যদি আপোনালোকে এটা ভাল গেমিং ফোন বা কেমেৰা ফোন বিচাৰিছে কিন্তু এই ফোনটো আপোনালোকৰ কাৰণে নহয় সো এটো আছিল মোৰ আজিৰ ভিডিওটো যদি আপোনালোকে ভাল পালে তেনে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিলে নমস্কাৰ জয় অসম